হেল্ল' ফ্ৰেণ্ডছ, আজি মই আনিছোঁ খাৰ পিঠাগুড়িৰে লাই শাক ৰেচিপি। প্ৰথমে মই লৈছোঁ কল খাৰ। এয়া বনাই ল'ম। কলৰ বাকলিটো শুকুৱাই থোৱা আছিলে, এয়া জ্বলাই লৈ মই খাৰ বনাই লৈছোঁ। এয়া বাৰীৰে লাই শাক আনি ভালকৈ ধুই মেলি কাটি ল'লোঁ। এটা আলু কাটি দিছোঁ। এয়া কেৰাহীত অকণমান মিঠাতেল দি লাই শাকখিনি ভাজি ল'ম। লাই শাকৰ পানীটো ওলোৱাৰ পিছত এচামুচ নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছতে মই আদা আৰু নহৰু মই খুন্দি ৰাখিছিলোঁ, সেয়া দি দিম। এটা কেঁচা জলকীয়াও মই দি দিছোঁ। লাই শাক খাৰ বনালে অকল লাই শাকত বুলিয়ে নহয়, যিকোনো খাৰ বনালে হালধি আৰু পিঁয়াজ নিদিয়ে। তাৰপিছতে এইখিনি সিজি লোৱাৰ পিছত খাৰ মই দি দিছোঁ। ইয়াত 4 চামুচ খাৰ আছে। এইখিনি ভালকৈ মই সিজিবলৈ দিম। সিজাৰ পিছতে মই এচামুচ পিঠাগুড়ি দি দিছোঁ। এই শাকখিনি যে খাবলৈ ইমান ধুনীয়া হৈছে নহয়, এগৰা ভাত বেছিকৈয়ে যায়। আপোনালোকেও বনাই চাব।